हेलो एंड नमस्कार मोर यूट्यूब चैनल लाज लागे बक्सरे आपलोक पुनर्बार स्वागत। আজি আমি যাম দৰ্শন কৰিবলৈ বিশ্বকৰ্মা পূজা বুলি আমি খতৰা সত্ৰত যাম। ভিডিঅ'টো বাৰু অসমতে কৰা হৈছিলে, কিন্তু অলপ নেটৱৰ্কৰ প্ৰব্লেম আছিলে কাৰণে খতৰাত গৈ পিনে মাহীহঁতৰ ঘৰতে থাকি দিলোঁ। মানে মাহীহঁতৰ ঘৰত মানে নেটৱৰ্কৰ প্ৰব্লেম হয়, তো মই মানে ভিডিঅ'টো এডিট কৰিছিলোঁ যদিও মানে মই ভিডিঅ'টো আপলোড কৰিব পৰা নাছিলোঁ। তো সেইবাবে দেৰিকৈ হ'লেও মোৰ মানে চেনেলটো কেনেকুৱা লাগে ক'ব, আৰু যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ। তেন্তে বলক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। ডাইৰেক্ট আহি গ'লোঁ আমি খতৰা সত্ৰ। চাওকচোন ইমান মানুহ আহি আছে, বাপৰে অহা যোৱা ভিৰ একদম। মন্দিৰৰ ভিতৰত গ'লোঁ, সেৱা চেৱা ল'লোঁ। অৱশ্যে ভিডিঅ'টো বেছিকৈ ক্লিপ কৰিব নাপালোঁ কাৰণ বহুত মানুহ ভিৰ হৈ আহিছিলে। তো মানে সেৱা চেৱা লোৱা মানে এনেকৈ ভিডিঅ'বিলাক দেখাব নোৱাৰিলোঁ। চাওকচোন ভিতৰখন, মন্দিৰৰ ভিতৰখন কি ধুনীয়া, মানে বহুত ভাল। ভিতৰত বহুত বেছি টাইম নাথাকিলোঁ কাৰণ মানুহৰ বহুত ভিৰ হৈ আছিলে। আৰু জানে নহয়, খতৰা সত্ৰত আমি শুনামতে চেণ্ডেল চুৰ হৈছিলে। তো মানে সেইকাৰণে আমি বেছি টাইম ভিতৰত নাথাকিলোঁ। চেণ্ডেল চুৰ কৰিব পাৰে ন, সেইবাবে বাহিৰখন মানুহ চাওকচোন কিমান মানুহ আহিছে, বাপৰে বহুত মানুহ। চিনাকিও ওলাল সেনেকৈ। মানুহেই মানুহ আৰু কি ক'ব, ইমান মানুহ, মানে ইমান চিনাকি ওলাইছে। মাত দিওঁতে মুখখনেই বিষাই গৈছিলে। উপায়তো নাই। চাওকচোন সেইটো মন্দিৰটো কি ধুনীয়া, এইপিনে ভালে লাগিছে আৰু এইপিনে চাই পিনেও ভালে লাগিছে। আপোনালোকেও আহিবচোন, বহুত ভাল লাগে খতৰা সত্ৰখন। আৰু কি জানে, মই মানে ভিডিঅ'বিলাক ক্লিক কৰি থৈছোঁ, কিন্তু মই মানে এনেকৈ ভিডিঅ' কৰিব লাজ লাগেতো। তো মানে ভিডিঅ'বিলাক ক্লিক কৰি এনেকৈ এডিট কৰি দিছোঁ আৰু ৰ'ব স্কিপ নকৰিব। আৰু আমি বাহঁতক লগ পালোঁ, বোলো নমস্কাৰ। তেওঁলোকক লগ পাই মাত দিলোঁ, কথা পাতিলোঁ দাদা আৰু বাক। ভালে লাগিছে। মানে কি ভিডিঅ'ত কি মানে অৰিজিনেলি দাদা আৰু বহুত বেছিয়ে ধুনীয়া দেখি। মানে এনেকুৱা লাগিল, মানে চাই থাকোঁ লাগি গ'ল। তো দাদা বাহঁতে এনেকৈ ভিডিঅ' বনাইছিলে, তো আৰু ময়ো ভিডিঅ' এটা ক্লিপ কৰি দিলোঁ। তো চাওক। আৰু তাৰ পৰা আহোঁতে ইমানেই মানে ভাল লাগিল যে তাত গৈ পিনে, মানে একচুৱেলি আমি যাওঁতেও বহুত দেৰিকৈ গৈছোঁ, কিন্তু তাত থাকি মানে ভাল লাগিল। গধূলিয়ে হৈ গ'ল। তো আমি তাতে ফটো ভিডিঅ' বনাওঁতে মানে এনেকৈ পটককৈ গধূলি হৈ গ'ল, মানে গমেই নাপালোঁ। চাওকচোন গধূলিৰ ভিউটো কি ধুনীয়া, চাবলৈ ভাল লাগিছে। গধূলিৰ টাইমত মানুহ চাওকচোন কিমান ভিৰ হৈ গৈছে, একদম চাবলৈ ভাল লাগে। আৰু চাওকচোন কি ধুনীয়া লাইট জ্বলাই দিছে। তো মানে সেইকাৰণে আৰু ভাল লগা হৈ গৈছিলে। যদি ভিডিঅ'টো ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু বেল আইকনটো দবাই দিব, যাতে আহি থকা ন'টিফিকেশ্যনবোৰ আপোনালোকে জলদি পাই যায়। তেন্তে আজিলৈ বাই বাই।